আপোনাৰ ঘৰত নিগনি আছে নেকি? ঘৰত যদি নিগনি থাকে তেনেহলে নিগনি আমাৰ পাকঘৰত থকা বিভিন্ন ধৰণৰ খাদ্য বস্তু নষ্ট কৰাৰ লগতে আমাৰ কাপোৰ কানি বা কাগজ পত্ৰবোৰ আদি কাটি নষ্ট কৰি পেলায়। আৰু এটা নিগনি যেতিয়া ঘৰত আহে এটাৰ পৰা কেইবাটাও কেতিয়া হৈ যায় গমেই নাপায়। আৰু এই নিগনিবোৰে ইমান বেছি বস্তু নষ্ট কৰে, যিসকলৰ ঘৰত বেছিকৈ নিগনি থাকে তেওঁলোকৰ কাৰণে এইটো এটা সমস্যাৰ দৰে হৈ পৰে। ঘৰত বেছি নিগনি থকাৰ ফলত বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনাও বেছি থাকে, যিহেতু নিগনি আমাৰ খোৱা বস্তুবোৰৰ ওপৰত মুখ দিয়ে আৰু আমি কেতিয়াবা নাজানাকৈ সেইখিনি খাই দিওঁ। আজি মই এনেকুৱা এটা শক্তিশালী উপায় দেখাম যিখিনি নিগনিয়ে এবাৰ খোৱাৰ পিছত ঘৰৰ পৰা গোটেই নিগনি সম্পূৰ্ণৰূপে আঁতৰি যাব আৰু দুবাৰ আপোনালোকৰ ঘৰলৈ কেতিয়াও নাহে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ ৰিকুৱেষ্ট কৰিছোঁ, যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় আৰু আগলৈকে এনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেনেহ'লে গীতাঞ্জলি ক্ৰিয়েশ্যন চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। আহক তেনেহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ কাৰণে প্ৰথমতে মই 2 চামুচ আটা ল'ম, কাৰণ নিগনি এনেকুৱা ধৰণৰ বস্তুবোৰ খাই ভাল পায় আৰু আমি এইটোৱে বিচাৰোঁ নিগনি আহি এইখিনি খাওক। যদি আটা নলয় তেনেহ'লে আটাৰ জেগাত আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰিব। ইয়াৰ পিছত ইয়াতে মই 1 চামুচ চেনি ল'ম। আপোনালোকে নিশ্চয় ভাবিছে চেনি আৰু আটা ব্যৱহাৰ কৰাৰ ফলত নিগনি বাঢ়িবহে, নিগনি নকমে, কিন্তু এনেকুৱা নহয়। আপোনালোকে এইখিনি এবাৰ ব্যৱহাৰ কৰি চাওক। এইখিনি এবাৰ নিগনি খোৱাৰ পিছত নিগনি আপোনালোকৰ ঘৰৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি যাব আৰু কেতিয়াও নাহে। আটা আৰু চেনি লোৱাৰ পিছত ইয়াতে মই 1 চামুচ ঘি ল'ম। ঘিৰ গোন্ধে নিগনিক এট্ৰেক্ট কৰিব আৰু নিগনি এইখিনি খাবলৈ ল'ব। বহুতে আকৌ নিগনি বেছি হ'লে নিগনি মাৰা ঔষধ ব্যৱহাৰ কৰে, কিন্তু এইটো একেবাৰে ভাল নহয়। ইয়াৰ ফলত নিগনিবোৰ মৰি যায় আৰু ঘৰৰ চুকে কোণে গৈ পৰি থাকে। আমি বহুত দিনলৈকে এইখিনি গম নাপাওঁ। যেতিয়া গোন্ধ ওলায় তেতিয়া আমি নিগনিবোৰ বিচাৰি পাওঁ আৰু তেতিয়ালৈকে নিগনিকেইটা পচি যায় আৰু পেলাবলৈ এইখিনি বহুত ঘিণ লগা অৱস্থা হৈ পৰে। কিন্তু মই দেখুৱাৰ দৰে যদি আপোনালোকে এইখিনি ব্যৱহাৰ কৰে আৰু এইখিনি যদি নিগনি মাত্ৰ এবাৰ খায়, জীৱনৰ কাৰণে নিগনি আপোনাৰ ঘৰৰ পৰা আঁতৰি যাব আৰু দুবাৰৰ কাৰণে আপোনালোকৰ ঘৰলৈ কেতিয়াও নাহে। আৰু লগতে আপোনালোকে পচা নিগনি বিচাৰি পেলাবলগীয়া সমস্যাও আপোনালোকৰ নাথাকিব। এতিয়া আটা, চেনি আৰু ঘি এই 3বিধ বস্তু মই আটা মাৰাৰ দৰে ভালকৈ মাৰি ল'ম। বেছি টান নকৰোঁ, অলপ ছফ্ট কৰি ৰাখিব লাগিব। আটাখিনি মই এতিয়া ছাইড কৰি ৰাখিছোঁ আৰু এতিয়া ইয়াৰ লগত মই 2টা টেবলেট মিক্স কৰিম। আৰু যিকোনো টেবলেট হ'লেই হ'ব, আপোনালোকৰ ঘৰত থকা যিকোনো এক্সপায়াৰী টেবলেট থাকিবই, নিশ্চয় সকলোৰে ঘৰতে থাকে, তাৰ পৰা 2টা লৈ ল'ব। পুৰণা হৈ যোৱা টেবলেট ব্যৱহাৰ কৰিলেই হ'ব, ভাল টেবলেট ব্যৱহাৰ কৰিব নালাগে। এতিয়া টেবলেট 2টা মই মিহি কৰি ভাল কৰি গুড়ি কৰি ল'ম। ইয়াৰ লগত মই আৰু এবিধ বস্তু মিলাম। এই 2বিধ বস্তুৱে নিগনি মৰা বিষৰ দৰে কাম কৰিব। নিগনিটো মাৰি নেপেলায়, কিন্তু এইখিনি খোৱাৰ পিছত এইখিনি নিগনিৰ হজম নহয় আৰু এইখিনি খোৱাৰ পিছত নিগনিটো ধৰফৰাব ল'ব আৰু পানী বিচাৰি বাহিৰলৈ আঁতৰি যাব। আৰু আমি এইটোৱে বিচাৰিছোঁ নিগনিটো বাহিৰলৈ আঁতৰি যাওক। টেবলেট 2টা মই ভাল কৰি গুড়ি কৰি ল'লোঁ। এতিয়া মই অলপমান 2 চামুচমান ডিটাৰজেণ্ট পাউডাৰ লৈছোঁ। যিকোনো ধৰণৰ ডিটাৰজেণ্ট পাউডাৰ আপোনাৰ ঘৰত যি থাকে, চাৰ্ফ হওক বা ৰিন হওক বা যি থাকে আপোনালোকৰ ঘৰত, তাৰ পৰা 2 চামুচ লৈ ল'ব। এতিয়া চাৰ্ফ আৰু টেবলেটৰ গুড়িখিনি 2বিধ বস্তু ভালকৈ মিক্স কৰি ল'ব। এইখিনি খোৱাৰ পিছত, এই 2বিধ বস্তু খোৱাৰ পিছত নিগনিৰ পেটত জ্বলন পূৰণ হ'ব আৰু নিগনিটো বাহিৰলৈ আঁতৰি যাব। কিন্তু চাৰ্ফ আৰু টেবলেটৰ গুড়িখিনি এনেকৈ থ'লে নিগনি কেতিয়াও নাখায়। গতিকে মই এতিয়া যিখিনি আটা আগতে বনাই ৰাখিছিলোঁ সেই আটাখিনি লৈ ল'ম আৰু এই আটাখিনি এতিয়া মই সৰু সৰু গোল গোল টুকুৰা টুকুৰা কৰি লৈ ল'ম। আপোনালোকক যিমানখিনি দৰকাৰ সেই হিচাপত আপোনালোকে আটাখিনি লৈ ল'ব। এতিয়া আটাখিনি চেপেটা চেপেটা ৰুটিৰ দৰে কৰি ভিতৰত মই যিখিনি চাৰ্ফ আৰু টেবলেটৰ গুড়ি আছিল সেইখিনি ইয়াতে সুমুৱাই ল'ম। এইখিনি ব্যৱহাৰ কৰাৰ পিছত আপোনালোকক আৰু কেতিয়াও নিগনি মৰা বিষ বা পিঞ্জৰাৰ দৰকাৰ নহ'ব। নিগনিৰ ইমান উৎপাত, আলু পিঁয়াজবোৰ খোৱাৰ লগতে কেতিয়াবা কিচেনৰ প্লাষ্টিকৰ টেমাবোৰো কাটি পেলায়। যিসকলৰ ঘৰত নিগনি বহুত বেছি আছে তেওঁলোকে এইখিনি এবাৰ ব্যৱহাৰ কৰি চাব, 100% কামত দিব এইখিনি। এইদৰে আটাখিনিৰ ভিতৰত টেবলেটৰ গুড়িখিনি আৰু চাৰ্ফখিনি ভালদৰে ভৰোৱাই গোল গোল কৰি বনাই ল'ব। চেনি, আটা আৰু ঘিউৰ ধুনীয়া গোন্ধ পাই নিগনি এইখিনি খাবলৈ ল'ব। বেছিকৈ জেগাত দিবলগীয়া থাকিলে বেছিকৈ বনাব, যিমান পাৰে সৰু সৰু কৰি বনাই ল'ব। ইয়াতে মই পুৰণা টেবলেট এড কৰিছোঁ। যদি আপোনালোকৰ ঘৰত পুৰণা টেবলেট নাথাকে তেনেহ'লে আপোনালোকে ইয়াতে নেফটেনেল গুটি ব্যৱহাৰ কৰিব পাৰিব। যিটো নেফটেনেল আমি কাপোৰত বা আলমাৰীত আমি ৰাখি থওঁ গোল গোল বলটো, সেইটো আপোনালোকে ইয়াতে টেবলেটৰ জেগাত ব্যৱহাৰ কৰিব পাৰিব। আটাখিনি বনোৱা হৈ গৈছে। এতিয়া যিবোৰ জেগাত নিগনিবোৰ বেছিকৈ অহা যোৱা কৰে সেই ছাইডবোৰত এই লাড়ুখিনি দি যাব। সাধাৰণতে আলমাৰীৰ ছাইডবোৰত য'ত আমি কাপোৰ থওঁ সেইবোৰত নিগনিবোৰ বেছি হয়, গতিকে মই আলমাৰীৰ ছাইডে ছাইডে এইদৰে আটাখিনি দি গ'লোঁ।
সোফাৰ তলবোৰেদিও নিগনিবোৰ অহা যোৱা কৰে, গতিকে সোফাৰ তলতো এইদৰে মই ৰাখি থওঁ। সকলোতকৈ বেছিকৈ কিটচেনত নিগনি আহে, যিহেতু কিটচেনত নানা ধৰণৰ খোৱা বস্তু পৰি থাকে আৰু নিগনি আহি সেইবোৰত মুখ দিয়ে আৰু কেতিয়াবা নাজানাকৈ আমি সেইবোৰ খাই দিওঁ আৰু ইয়াৰ ফলত আমাৰ নানা ধৰণৰ বেমাৰো হ'ব পাৰে। সৰু উপায়টো আপোনালোকে কৰি চাওক, আপোনালোকক 100% কামত দিব। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, নেক্সট ভিডিঅ'ত আপোনালোকক পুনৰ লগ